বিবাহ কার্য ইমান সুন্দরভাবে সমাগত যে বড় যাত্রী অতিথি স্বাগত আজি অতিশয় আনন্দিত। এই বিবাহৰ কৃতকাৰ্যতাই বংশৰ বিজয় দুন্দুবি বজাইছে। তোমাৰ এই দক্ষতা আৰু যোগ্যতাৰ বাবে কি পুৰস্কাৰ দিম কাৰণেতো তুমি মোৰ ৰোহিত স্বৰূপ। এয়া মহানদৰ মহানুভৱতা আৰু উদাৰতাৰে শুনো মহানদ। নিজ কৰ্তব্যত অগ্ৰসৰ হোৱা। মথুরার রাজ প্রভাত ভিন্ন করি একই রত্ন তুলি দিছো তোমার হাতত। নিশ্চয়ই আদৰি তাৰে মৃণাল পত্নী এই ৰত্নটি তাতে মান কৰি নাযায় তাৰ বাবে যত্নৰ অজুত ৰাখিবা। বিদায়ৰ এক মুহূৰ্তত আছে মানুহ দিবলৈ স্নেহ কৰা আৰ্থিক নিৰ্মাণে我